পাইছোঁ উদালগুৰি কট্ৰতাত কৰিমগঞ্জ ডিষ্ট্ৰিক্ট পুলিচৰ কাৰণে বহুত ডাঙৰ এটা এচিভমেণ্ট আছিল সেইটো আমি তেওঁৰ মানে চ'ৰ্চ ইনফৰমেশ্যনৰ মতেদি এইটো আমি 40,000 পিচেছ অফ কোডিন কাফ চিৰাপ আমি ধৰিছোঁ যাৰ MRP হিচাপত 149কৈ হ'লেও ব্লেক মাৰ্কেটত অলমষ্ট যাৰ দাম 2 crores বেছি হয় দাম আৰু স্পেচিয়েলি এইটো কংগ্ৰেচুলেট কৰিছে আৰু লগতে আমাৰ বস্তি বাজাৰী চৰা তাতে এইটো বহুত ভাল কাম এটা কৰিছে আমি 6টা বেটছ অফ মানে কোডিন কাফ চিৰাপ আমি ৰিকভাৰী কৰিছোঁ আৰু টোটেল কোৱান্টিটি হ'লে প্ৰত্যেকটা কাৰ্টুনত 250 কাৰ্টুনছ আমি ৰিকভাৰ কৰিছোঁ 250 কাৰ্টুনছত টোটেল 40,000 পিচেছ অফ কোডিন কাফ চিৰাপ আছে বটলছ আছে এইটো 40,000 পিচেছ আৰু ব্লেক মাৰ্কেটত যাৰ দাম অলমষ্ট মানে more than 2 crores আমি এইটো এটা এষ্টিমেট কৰিছোঁ এতিয়া আমি ইয়াৰ পিছত আমি ইনভেষ্টিগেট কৰিম এইটো ক'ৰ পৰা লোডিং হয় আৰু ক'ত এইটো ডেলিভাৰী কৰিব গৈ আছিলে এতিয়ালৈকে আমি এজনক এৰেষ্ট কৰিছোঁ ডিটেইন কৰিছোঁ ড্ৰাইভাৰটোক আৰু ইণ্টাৰভিউ চলি আছে আৰু ক'ৰ পৰা লোড হৈছে আৰু ক'ত লৈ যাব এইটো ক'ৰ পৰা লোড হৈছে ক'ত হয় এইটো এতিয়া ডিছক্ল'জ কৰিবৰ কাৰণে ক'ৰ পৰা অথৰিটি পোৱা নাই এইটো আমি কৰি আছোঁ ক'ৰ পৰা মানে ক'ৰ পৰা লোডিং হৈছে আৰু এইটো ক'ত যাব এইটো পৰ্যায়ক্ৰমৰ পিছত জনাব